তে ৰাইজ আজি মানে সঁচাকৈ একদম একেবাৰে কিবা কিবিকৈ ওলাই আহিছোঁ। ৰাতিপুৱাৰ পৰা বৰষুণ আৰু কেমেৰাটোৰ এনেকুৱা এংগেলটোৰ কাৰণটো হ'ল যে মই কেমেৰাত থ'বলৈ একো জেগা পোৱা নাই, জাষ্ট খালি বাইকৰ ওপৰত থৈ দিছোঁ। মই এতিয়া তামিলনাডুত আছোঁ আৰু মোৰ ঘৰৰ পৰা মানে বেংগলোৰৰ পৰা অলম'ষ্ট 100 কিলোমিটাৰমান আহি গ'লোঁ মই, 100 কিলোমিটাৰ্ছমান। আৰু এতিয়া গৈ আছোঁ এটা জেগা যিটো নামটো মানে হিল ষ্টেচন টাইপৰে হয়। জাষ্ট খালি আপডেটটো দিবৰ কাৰণে আৰু ভিডিঅ'টো আৰম্ভ কৰিবৰ কাৰণে মই বাইকখন ইয়াতে ৰখালোঁ আৰু মই বাকীখিনি আপডেট আপোনালোকক অলপ দেৰি পিছত দি আছোঁ, অলপ শান্তি জেগাত গৈ পেলাই। তাৰমানে ফাইনেলি আহি পেলাই অকণমান কথা পাতিবৰ কাৰণে সময় পাইছোঁ। তাৰমানে কি জানে, বাইকখন চলাই থাকিলে যেতিয়া ৰাস্তা দি গৈ থাকোঁ এনেকুৱা লাগে এই জেগাখিনি ভাল আৰু ইয়াতে ৰখালে হেৰি হ'ব, মানে শান্তিৰে কথা পাতিব পাৰিম। কিন্তু ৰখাৰ পিছতে গম পাওঁ যে ইমান হুলস্থুল হৈ থাকে। তেনেকৈ বিচাৰি বিচাৰি এইখন পালোঁ। ইয়াৰ পৰা আৰু আছে, ইয়াৰ পৰা আৰু চাগে 70-80 কিলোমিটাৰমান আছে হিল ষ্টেচনটো। মই 120 কিলোমিটাৰমান আহিলোঁৱে। এতিয়া খাই আছোঁ ডোচা, খাই আছোঁ ডোচা আৰু চাহ খাই লওঁ। চাহ খাই পেলাই ইয়াৰ পৰা ওলাই দিম। বঢ়িয়াকৈ খাই ল'লোঁ। তাৰমানে ভোক নহয় মানে কিবা এই একেলেঠেৰীয়া নিচিনাকৈ আহি থাকিলে তেনেকুৱা টাইপ লাগি আছিলে। এতিয়া খাই পেলাই ভাল লাগিলে আৰু চাহটো বনি আছে। তেতিয়ালৈকে মই আপোনালোকক বাইকখন দেখুৱাই লওঁ। এইখন বাইকখন আপোনালোকে যদি দেখিছে, আৰু মই ফাৰ্ষ্ট টাইম বান্ধিছোঁ মানে এইখিনি। মোৰ একচুৱেলি সৰু হৈ গ'ল ৰছীডাল, মই অলপমান ডাঙৰ ৰছী এটা কিনিব লাগিছিলে। ইয়াতে মই তাপলি মাৰিবলগীয়া হৈছে, মানে দুটা মই এনেকৈ যোগাৰ দিছোঁ। এইটো আমাক স্কাউট এণ্ড গাইডত শিকাইছিলে, এইটো ৰিফ নট বুলি কয়। চ' এইটো বেগটো পূৰা ভালকৈ লাগি গৈছে। আৰু মই এটা বুদ্ধি কাম কৰিলোঁ যে যিটো ৰেইনকোটটো, এইটো মানে এই বাহিৰৰ বেগটো, ৰেইনকোটটো, চেণ্ডেল এযোৰ আৰু তেনেকৈ দুটামান বস্তু আছে এনেকৈ বাহিৰত লৈ আহিছিলোঁ। এই কামটো মই ভাল কৰিলোঁ। বাইকখন ঠিকে আছে, গোটেই হাৱা চাৱা চব ঠিকে আছে। চ' ফাইনেলি অকণমান বহি পেলাই কথা পাতোঁ বুলি ভাবিছোঁ। আই হোপ কেমেৰাটো বহুত বেছি দূৰত নাই, আপোনালোকে মোৰ কথাবিলাক শুনা পাই আছে। তাৰমানে একচুৱেলি কি হ'ল, আজি হ'ল ফ্ৰাইডে। মই মানে এসপ্তাহৰ ছুটি লৈছোঁ অফিচৰ পৰা। কোনো একো ৰিজন নাই, কিবা অলপমান সেই আৰু ঘূৰি ফুৰি আহোঁ আৰু তেনেকৈ অলপমান ভাবি মেলি ছুটি লৈ ল'লোঁ। চুলিখিনি অলপমান আজৰি কৰোঁ ন, বৰ দীঘল হৈছে চুলিখিনি। তেনেকৈ থাকোঁতে মানে ঘপককৈ মোৰ মনত পৰিলে মানে কি, মই বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। আমাৰ বেংগলোৰৰ ওচৰতে এটা হিল ষ্টেচন আছে, মানে এইটো নট দ্য নিয়েৰেষ্ট হিল ষ্টেচন। আৰু হিল ষ্টেচনটোৰ নাম হ'ল ইয়াৰকাৰ্ড, মানে বহুতে ইয়াৰকাৰ্ড বুলিও কয়, ইয়াৰকাৰ্ড বুলিও কয়। চ' সেইটো মানে বেংগলোৰৰ পৰা এক্সেক্টলি 200 কিলোমিটাৰ্ছ হবে, মানে গুৱাহাটীৰ পৰা চেৰাপুঞ্জীৰ নিচিনা। আৰু মোৰ মানে বহুত 2016 পৰাই মোৰ যাব মন আছিলে, কিন্তু মানে কেতিয়াও যোৱা হোৱা নাই। আৰু স্পেচিয়েলি হিল ষ্টেচনটোক গৰীবো কা উটি বুলি কোৱা হয়। আৰু সেইকাৰণে মানে মোৰ চাব বহুত মন আছিলে। খালি এটা মই বস্তু ৰিয়েলাইজ কৰিলোঁ যে এতিয়াহে ফাইনেলি আহি পেলাই মই অকণমান ঘাট এৰিয়া, মানে য'ত আপোনাৰ পাহাৰ চাহাৰ বগাই যে সেইখিনি পালোঁহি। কিন্তু আপুনি মানে অলম'ষ্ট 180 কিলোমিটাৰ চলোৱাৰ পিছতহে আপুনি 20 কিলোমিটাৰ ঘাট পায়। চ' সেইটো মানে অলপমান মোৰ হেৰি নিচিনা লাগিলে, মানে নট ৱৰ্ডছ নিচিনা লাগিলে, মানে যে ইমান দূৰ চলোৱা পিছত। কাৰণ আমাৰতো শ্বিলঙৰ অভ্যাস ন, গুৱাহাটীৰ পৰা ওলাইয়ে সোণাপুৰ পাৰ হৈয়ে আপোনাৰ মানে পাহাৰ চাহাৰখিনি আৰম্ভ হৈ যায়। ইয়াৰ পৰা আৰম্ভণিয়ে মাত্ৰ এইখিনি মানে লাহে লাহে উঠি আছোঁ। খালি জাষ্ট এইখিনি আপোনাৰ ভৈয়াম বুলি কয় ন, এইখিনি পাহাৰ, এইফালেদি যাব লাগিব। আৰু এইখন বাইক ইফালৰ পৰা আহিছোঁ, ইয়াৰ পৰা আৰু এক্সেক্টলি 20 কিলোমিটাৰ আছে, মানে পূৰা পাহাৰখিনি আছে। জাষ্ট বগাব লওঁতে মই ভাবিলোঁ অলপমান বহি পেলাই আৰু ৰেষ্ট কৰিলোঁ আৰু কথাখিনি পাতিলোঁ আপোনালোকৰ লগত। আৰু কি হৈছে, আজি মানে গোটেই দিনটো মানে খেলি মেলি হৈ আছে। খেলি মেলি কেনেকুৱা ধৰণৰ, ৰাতিপুৱা যেতিয়া ওলালোঁ মানে বেংগলোৰত পূৰা বৰষুণ আৰু মানে পূৰা ডাৱৰীয়া ঠাণ্ডা এনেকুৱা টাইপৰ হৈ আছে। চ' মই আহিলোঁ মানে 30 কিলোমিটাৰমান মানে মই ৰেইনকোট নিপিন্ধাকৈ আহিলোঁ, ডিজেল হৈ আছিলে লাহে লাহে। কিন্তু তাৰপিছত মানে ৰেইনকোট পিন্ধিবলগীয়া হ'লেই, মানে ইমান জোৰে বৰষুণ দি আছিলে। আৰু যিমান বেংগলোৰৰ পৰা দূৰত আহি গৈ আছোঁ, সিমান বেছি ৰ'দ হৈ গৈ আছে। মানে ইয়াতে এইটো তামিলনাডুত হয় আপোনাৰ ইয়াৰকাৰ্ড যিটো হিল ষ্টেচনটো। আৰু তামিলনাডু সোমাই পেলাইতো গোটেই ৰ'দেই ৰ'দ। মানে ইয়াতেতো গৰমত মই আৰু ৰেইনকোট খুলি আপোনালোকে দেখুৱালোঁ যে, মানে গৰমত আকৌ ৰেইনকোট খুলি তাৰপিছত মানে এতিয়া পাহাৰ বগাই আছোঁ ৰেইনকোট নোহোৱাকৈ। মানে এতিয়া আশা কৰোঁ যে বৰষুণ নাহে বুলি। নাইতো, কালি মই বহুত মেঘ পাম, মানে আপোনাৰ হেৰি পাম, এইটো কি বুলি কয়,
ফগ বহুত পাম বুলি মই ভাবি আছোঁ আৰু পালে ভাল লাগিব মানে ইমান গৰমত এইখিনি জেগা চলাই অহাৰ পিছত অলপমান ফগ পালে মোৰ ভাল লাগিব এতিয়া মনটো চ' হোটেল অলৰেডি বুক হৈ আছে আৰু যাম মই এতিয়া ইয়াৰ পৰা ওলাই লওঁ ওলাই পেলাই নেক্সট লোকেশ্যনটোত আৰু অকণমান কথা পাতিম আকৌ চাগে বৰষুণ আহিব এতিয়া লাহে লাহে ডিজিল হৈ আছে মানে একো পাত্তাই পোৱা নাই বতৰটো কি হ'ব বৰষুণে আহিব নে ৰ'দেই দিব নে গৰমে লাগিব নে ঠাণ্ডাই লাগিব কিন্তু যি হওক এতিয়া এটা বহুত ইম্পৰ্টেণ্ট কথা মানে মই জাষ্ট খালি ক্লেৰিফাই কৰি দিওঁ মানে এইটো একো ডাঙৰ একো ঘটনা হৈ উঠা নাই ঠিক আছে কথাটো হ'ল যে এতিয়া বহুতে ভাবে যে বোলে মই মোৰ ভিডিঅ'বিলাকত বিতুপনৰ কথা ইমানকৈ কৈ থাকোঁ কাৰণ মোক ছাবস্ক্ৰাইবাৰ লাগে বুলি তেনেকুৱা নহয় মানে একচুৱেলি বিতুপন মানে মোৰ ফ্ৰেণ্ড হয় ন আৰু আগতে ফ্ৰেণ্ড আৰু বিতুপনৰ নামটো মই ক'ব পাৰোঁ কাৰণ আপোনালোকে ৰিলেট কৰিব পাৰে কাৰণ মোৰ ইয়াতে কেইজন মানে মোক যিখিনি মানুহে চিনি পায় তাৰে এটলিষ্ট 80% মানুহে বিতুপনকো চিনি পায় বিতুপনৰ পৰাই মোৰ চেনেলত আহা চ' জাষ্ট খালি কাৰণ ষ্টৰি এটাৰ কাৰণে কানেক্ট হোৱাটো বহুত দৰকাৰ ন সেইকাৰণে আৰু বিতুপন মোৰ লাইফত বহুত ডাঙৰ পাৰ্ট থাকিছেও মানে আমাৰ কাজিয়াও লাগিছে এক বছৰ আমি মাতবোল নোহোৱাকৈ আছিলোঁ তাহত তেনেকৈ ভালেখিনি মানে আছে আমাৰ হিষ্ট্ৰী চ' কাহিনী কিছুমান ওলাই থাকে সেইকাৰণে মই বিতুপনৰ কথা কৈ থাকোঁ এনেকুৱা নহয় যে বোলে মোক ছাবস্ক্ৰাইবাৰ লাগে আৰু বিতুপনৰ নাম মই মোৰ ভিডিঅ'ত ল'লে মই কেনেকৈ ছাবস্ক্ৰাইবাৰ পাম সেইটো নহয় আৰু প্লাছ এটা কথা মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ বিতুপনৰ নাম্বাৰ মোক নুখুজিব মানে মোৰ বহুত দিগদাৰ হৈ যায় মানে মই কি কওঁ মানে এতিয়া মই নিদিওঁ অৱশ্যে মই নিদিওঁ নাম্বাৰটো কেতিয়াও কিন্তু পিছে দিব পাৰোঁ ন নাম্বাৰটো যদি এইটো চেনেলত যদি 10,000 ছাবস্ক্ৰাইবাৰ হৈ যায় তেতিয়াহ'লে মই বিতুপনৰ নাম্বাৰটো গিভ আৱে কৰিম মই বিতুপনক কোৱাই নাই এইটো কথা এতিয়ালৈকে কিন্তু মানে মে বি পিছত এডিটিঙত যদি এইখিনি বস্তু ভাল নালাগে মই কাটি দিম কিন্তু একচুৱেলি 10,000 হৈ গ'লে মই বিতুপনৰ নাম্বাৰটো ইয়াতে গিভ আৱে কৰিম যাক বিতুপনৰ নাম্বাৰ লাগে ফোন নাম্বাৰ লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক 10,000 হ'লে গিভ আৱে বিতুপনছ নাম্বাৰ আৰু এটলিষ্ট তাৰ 3টামান নাম্বাৰ আছে এটাটো দিয়ে দিব পাৰোঁ কিন্তু ভাল লাগিছে দেই আহি পেলাই আই থিংক আহিলোঁ 10টামান হেয়াৰপিন আহিলোঁ আৰু 10টামান আছে 1 বাজিল 6 ঘণ্টা মই একচুৱেলি বহুত লাহে লাহে আহিছোঁ মানে 50-60 তাতকৈ জোৰে অহা নাই এতিয়া আকৌ বৰষুণ দি আছে আকৌ কেমেৰাটোত মানুহকে কথা পাতিব ওলাইছে এতিয়া ধুনীয়াকৈ বৰষুণ দি আছে নহয় আকৌ বৰষুণ দিয়ে ভয় লাগে এইটো ৱেডাৰ প্ৰুফ নহয় ন তাকে বাইকখন চলাই ভাল লাগিছে নতুন টায়াৰ নতুন বাইক ব্ৰেক চেক গোটেইখিনি টাচুত মানে এতিয়ালৈকেতো ঠিকে আছে মানে একদম ইনষ্টল ওলাই চব ঠিকে আছে আৰু মই বেগটো লৈ পেলাই কিন্তু বঢ়িয়া মই বাৰে 3বাৰমান কৰোঁ চাগে আপোনালোকে একবাৰ দেখুৱাইছোঁ বেগটো লৈ পেলাই মই পূৰা প্ৰাউড মানে বঢ়িয়াকৈ বান্ধিছোঁ মই বেগটো আৰু চুলিখিনিহে কিছু অবাইছ হৈ আছে আৰু আজি মই গাও ধোৱা নাই মানে বেংগলোৰত মানে তামাম বৰষুণ দি আছে মানে তামাম কিবা ধৰণৰ মানে ৱেডাৰ চ' ৰাতিপুৱা 6টাতে ওলাইছিলোঁ 6:30 ওলাইছোঁ তেতিয়া বহুত ঠাণ্ডা লাগি আছিলে সেইকাৰণে গা নুধুলোঁ এতিয়া গৈ পেলাই গা ধুওঁগৈ চ' আই থিংক ইয়াৰ পিছত আৰু নৰখোঁ এতিয়া চিধা হোটেলত গৈ পেলাই আপোনালোকৰ লগত কথা পাতিম চ' মই হোটেললৈকে গৈ লওঁ ইয়াতে অলপমান বৰষুণটো জোৰে অহাৰ আগতে অলপমান যদি ক্লিপছ দুটামান লৈ ল'ব পাৰোঁ চাওঁ মানে জাষ্ট খালি এটা কুইক এটা ষ্টপ ল'লোঁ আপোনালোকে শুনা পাই আছে নাজানো হেলমেটৰ ভিতৰৰ পৰা তাকো হেৰি সৈতে কথাটো কৈ আছোঁ তাৰমানে ইমান ধুনীয়া লাগিছে ন চাৰিওফালে দেখিবলৈ মানে মই নোৱাৰিলোঁ আপোনালোকক দেখুৱাবলগীয়া আছিলেই এয়া চাই লওক মানে কেমেৰাত মানে এইটো জাষ্টিছ কৰাটো ইম্পচিবল নহয় এইটো আনপচিবল কেমেৰাত জাষ্টিছ কৰাটো কাৰণ ইম্পচিবল আই এম পচিবল বুলি কয় এইটো আনপচিবল মানে কেমেৰাই একেবাৰে জাষ্টিছ কৰিব নোৱাৰে কিন্তু মানে ইয়াতে যিমানখিনি কুঁৱলী আপোনালোকে দেখা পাই আছে মই ৰিয়েল লাইফত ইয়াতকৈ বহুত বেছি কুঁৱলী দেখা পাই আছোঁ ইয়াতে মানে মজা লাগিছে কিন্তু এনেকুৱাকৈ ৰাস্তাবিলাক আহি আপোনাৰ ইফালে টোটেল 20টা হেয়াৰপিন আছে মই এতিয়া আৰু নৰখাওঁ এতিয়া একেবাৰে হোটেলত গৈ পেলাই হোটেলত দেখুৱাম আপোনালোকক আহি পায়ে বেয়া জমনি হ'ল মানে বেয়া এডভেঞ্চাৰ মানে যিটো প্ৰথম মোক ৰুম দিছিলে সিহঁতে মানে বেলেগ এটা প্ৰপাৰ্টি যিটো মই booking.com দি বুক কৰিছিলোঁ এইজনে booking.com দি বুক কৰা এইটো মোৰ আই থিংক 3 নে 4 নম্বৰ বুকিং যিটো ইমান বেয়া মানে মই কেতিয়াও কাকো booking.com ৰেফাৰ নকৰোঁ আপোনালোকে নকৰিব কেতিয়াও booking.com দি নকৰিবই মানে একো বুকিং একদম ভাল বস্তু নাহে মানে সিহঁতে মোক আহিয়ে যিটো ৰুম দিছিলে ন সেইটো মানে একদম থাকিব নোৱাৰি মানে এনেকুৱা বিছনাত মানে শুব নোৱাৰোঁ এটলিষ্ট এতিয়া মানে সিহঁতে চেঞ্জ কৰি মই 3টা-4টা প্ৰপাৰ্টি চালোঁ মানে 1 ঘণ্টামানৰ পৰা মই সিহঁতৰ প্ৰপাৰ্টিয়ে চাই আছোঁ বাৰে মানে মই কৈ আছোঁ যে বোলে মই পইচাটো ৰিফাণ্ড দি দিয়ে ন মইতো থাকাই নাই মই বেলেগ এটা ৰুম বিচাৰি ল'ম কিন্তু না তো পইচাটো ৰিফাণ্ড দিয়ে না তো সিহঁতে মানে মোক যাব দিয়ে প্ৰপাৰ্টি দেখুৱাই ফাইনেলি এটা দিছে ৰুম এইটো মানে বহুত বেছি ভাল নহয় কিন্তু ছেইম প্ৰাইচতে মানে অলপমান বেটাৰ আৰু পাৰ্কিংটোও ভাল মানে অলপমান বেটাৰ পাৰ্কিংটো মানে মই পূৰা একদম লেখত ল'বলগীয়া বুলি নকওঁ পাৰ্কিংটো অকণমান ভাল দেখুৱাই আছোঁ মই পাৰ্কিংটো এটলিষ্ট এটা ডেডিকেটেড স্পেচ আছে খালি ছাদ নাই মানে আৰু বৰষুণ হৈ আছে বাইকখন ভিজি থাকিব
চ' একবাৰ চাই আহোঁ ৰ'ব বাহিৰৰ পৰা মোৰ বেলকনি বাহিৰৰ পৰাই দেখা পায় আৰু এইখন বাইকখন এইখন এইটো প্ৰপাৰ্টি মানে এটলিষ্ট অলপমান বেটাৰ খালি বেয়া বৰষুণ দিছে কিন্তু দেই বেয়া বৰষুণ দিছে এনেকুৱা বৰষুণ দি থাকিলে চাগে মই একো কৰিব নোৱাৰিম নেকি ওলাই যাব নোৱাৰিম দেখোন কেমেৰা ওলাব নোৱাৰিম তাকে চাওঁ এইটো ৰুমটো এটলিষ্ট অলপমান বেটাৰ আহিলোঁ গা পা ধুই একদম আজৰি এতিয়াহে অলপমান মনটো ভাল লাগিছে দেই মানে ৰুমটো এটলিষ্ট বেটাৰ গৰম পানী চৰম পানী আহি আছে আৰু এতিয়া সময় হৈছে আপোনাৰ 4:30 হৈছে কিন্তু এনেকুৱা লাগিছে পূৰা ৰাতি হৈ গ'ল চ' মই অলপমান বাহিৰত যাওঁগৈ গৈ পেলাই চাই আহোঁ মানে ওচৰতে দোকান চোকানবিলাক কি আছে অলপমান ঘূৰি ফুৰি আহোঁ আৰু বহুত বেয়াকৈ বৰষুণ দি আছে গতিকে মই এইখিনিতো পিন্ধিছোঁ ইয়াৰ লগতে মই ৰেইনকোটটো সেই বেগটোত ভৰাই নিব লাগিব কাৰণ পেঞ্চিলখিনি গুচাই মেলি সেনেকৈ ওলাই যাব লাগিবতো সেইকাৰণে মই কেমেৰা নিনিওঁ এইখিনিতে আজি এই ব্লগটো শেষ কৰিলোঁ কালি যদি বৰষুণ কমে মানে মোৰ প্লেন আছে ঘূৰিবলৈ চ' কালি কথাখিনি নেক্সট ব্লগটোত ক'ম আজিৰ কাৰণে এইটো ব্লগ ইমানতে এণ্ড চ' টেক কেয়াৰ চি ইউ ইন দ্য নেক্সট ভিডিঅ' মোৰ চুলিখিনি যদি সদায় এনেকুৱা হৈ থাকিলে যে নহয় কি বঢ়িয়া আছিল ন একো নাই লগ পাম